হাই গাইজ, কি খবৰ আপোনালোকৰ? মানে মোৰ খবৰ ভাল। মানে আজি অলপ ভিডিঅ'টো বেলেগ টাইপৰ হ'ব লাগিছে। এই গৰমত দিনত মানে সকলোৱে বৰফ আহিছে, এতিয়া আমিও বৰফ যাওঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। গাইজ মানে ইটা মাত্ৰ পৰা যাই আছোঁ আমি বৰফ আৰু বৰফ আদি এটা বস্তু প্ৰয়োজন হয়। দেখি আছোঁ ৰ'ব। বৰফ এতিয়া বৰ্তমান যাই আছোঁ বৰশী বা বৰশী তাতে লাগ পাইছোঁ। মানে বৰ্তমান আমি আহি গ'লোঁ বৰফ আৰু বৰফ ইমান টাইম বাঢ়িছোঁ, এটা মাছো বনাই এতিয়ালৈকে চাব পাৰে আপোনালোকে। এতিয়া বৰ্তমান যাই বাঢ়িছোঁ বৰফ, এটা মাছো বনাই এটা গাছ মাছো বনাই গাইছ। A few moments later. ফাইনেলি গাইছ মানে মই এটা মানে মাছ যাত্ৰা ল'লোঁ প্ৰথম মানে গাইছ মাছ এটা যাত্ৰা ল'লোঁ আহি মাছৰ মূৰ্তি হেজা। A few moments later. গাইছ মানে এবাৰ কেইটামান মোৰ মাছ আহিল মানে গাইছ কেইটামান আহিল, 5-6টামান আছে। কেইটামান মানে আহিল আৰু ইমান বেছি ভিডিঅ' কৰি থকা নাই। আৰু এতিয়া বৰ্তমান এই মস্ত ডাঙৰ বিলটোত মানে মাছ মাৰি আছোঁ। আয়া দেখিছা গাইছ মানে টাউনটোৱে বৰফ আহিছে। কেনে কৰে ঠিক আৰু গাইছ একটু বাঢ়ি দেখাও ৰসটো হাক। আই গাইছ মানে মই মানে বৰফটো আহি গবা দিছোঁ আৰু এতিয়া মানে অলপ এটা বস্তু দেখি আছোঁ আপোনালোকক। মই কলীয়া মাছ পাইছ কলীয়া মাছ পাইছ মাছ পাইছ এতিয়া কলি গাইছ অলপ খং উঠে। হাই গাইছ মানে মোৰ মাছ আইছিল আৰু অলপ এতিয়া মই ৰাগত কিন্তু মাধ্যম ভিডিঅ' কৰা এই মাছ আনবা নাচতে সেইটো নকয়, নাচবা নাচনে চটল জাকা। এই নাৱত উঠি মানে বৰফ আহিছে, সিও বৰফ আহিছে, মোৰ বৰফ সিয়াক ববা দিছোঁ। আৰু আকাশখন চাচোন গাইছ মানে বৰষুণে আহে নেকি, ক'লা হৈছে সেই তাৰে মাজত একটা গাছ। ই বৰফ আহিছে একটা মাছো অহা নাই। টানো না আহিছে গড়ে আহিছে গড়ে আহিছে। A few moments later. দিয়া মা টানছি আৰু আহিছে গাইছ আৰু আহিছে বৰশীত মাছ। দেখি আছ নাংমান কৈতে পা আহিয়ে থাকি মোৰ বৰশীত মাছ। A few moments later. ফাইনেলি গেছ মই ঘূৰি বৰফ ঘৰ আহি পালোঁ আৰু মাছ কি মাছ পাইছোঁ দেখি আছোঁ ৰ'বা আপোনালোকক। মোৰ মাছ গাইছ এইকেইটা চাব পাৰে আপোনালোকে। গাইছ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেন্তে এতিয়া বাই বাই আৰু ছাবস্ক্ৰাইবটো কৰি দিব দেই গাইছ। আমি ৰাস্তাৰ মাজত আছোঁ চাব পাৰে।